হাই বন্ধু বান্ধৱীসকল আহি গ'লো এটা নিউ ভিডিঅ'লৈ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি যাম ভাইটিহঁতৰ স্কুলত, তাতে প্ৰগ্ৰেম আছে। তো ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ কেনেকৈ কি হয়। তো সেইভাৱে এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া যাম। ভাইটিহঁত ৰেডি হ'লোঁ, ইমান এটা খাচ ষ্টাইল কৰা নাই, চিম্পুল আৰু ঘৰৰ ওচৰতে কাষতে, আৰু বেছি চিম্পুল মানে ষ্টাইল কৰাটো ভাল নাপাওঁ, চিম্পুলে মই ভাল পাওঁ। তো সেইকাৰণে মই চিম্পুলকৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম ভাইটিহঁতৰ স্কুলত। আৰু কেনেকুৱা কি হয় যিমান পাৰোঁ আপোনালোকক দেখাই যাম। আৰু যদি কোনোবা নিউ আহিছে তো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। এইফালে চাব পাৰে যাত্ৰা। এইফালে মা আৰু এইটো আনকি আৰু এইফালে এইটো মঞ্চটো যেতিয়া হৈ আছে আয়োজন হৈ চাওঁ। এইফালে চাওক ইহঁতে মাইনাহঁত ঘৰৰ ওচৰত। কি কৰিবা তোমালোকে আজি? কি নাচিবা? আৰু তুমি? এজনী আমাৰ গছ ইয়াতে। তুমি কি কৰিবা আজি? তাইৰ এইটো আজি ৰুল। এটা ঘটনা হৈ গ'ল মোৰ লগত। মোৰ এফালে এইকেইজন ল'ৰাকেইটাই মোক হেলকাইকে মোৰ কাপোৰ ফাটাই দিলে। চাওক, এই মোৰ কাপোৰ ফাটাই দিলে। এনেহেন এইকেইটা বদমাছ চলি চাওঁ। আৰু আহি গ'লোঁ এটা বেলেগ কাপোৰ পিন্ধি চেঞ্জ কৰি, কাৰণ ফাটা পিন্ধিও ভাল নালাগে আৰু মানুহবোৰে গম নাপাব। কাৰণ ফাটা পিন্ধিও অলপ বেয়াকৈ ইমানো ফাটা নাছিল কাপোৰটো, তো পিন্ধি থাকিব পাৰিলোঁ তাতে। কিন্তু মানুহবিলাকেতো গম নাপাব যে এনেকুৱা মানে ধেমালিতে এনেকুৱা ফাটি গ'ল। মানুহ এবাৰ ফাটাও পিন্ধি আছে, ইমান ডাঙৰ ছোৱালীজনী। তো সেইকাৰণে আৰু ভাল নালাগিল। তো কাপোৰটো চেঞ্জ কৰি আহিলোঁ এতিয়া। আৰু এতিয়া চিপছ লৈ লৈছোঁ। এতিয়া চিপছ খাই মই যাওঁ। আৰু এতিয়া ষ্টাৰ্ট হ'লে ফাংচন নাচা হ'লে শুনা মানে পাওঁ। ঘৰৰ পৰা বেছি দূৰ নহয় আৰু সেইফালে ৰাস্তাটো এইখিনিৰ পৰা মানে বিদ্যালয় সেই ওচৰতে চাব পাৰে। সেইখন বিদ্যালয়। তো বেছি ইমান দূৰত তাতে এতিয়া ফাংচন হৈ আছে। তো ইমান এটা দূৰ নহয়, তো শুনাই পাওঁ। তো চাই থাকিবা ভিডিঅ'টো। আৰু এতিয়া বহুত কিবাকিবি নাটক, বহুত ধুনীয়া ধুনীয়া নাটকৰ মানে ইউনিফৰ্ম পিন্ধি আহিছে। আৰু কোনোবাই গছ, কোনোবাই ডাষ্টবিন কিবাকিবি পিন্ধি আছে। আৰু তাতে ভালকৈ ভইচটো শুনা নাপায় কাৰণ বহুত হাল্লা হৈছে। ইফালে চাওক ডেন্স ষ্টাৰ্ট হৈ গ'ল। কৈছিলোঁ নে ডেন্স ষ্টাৰ্ট হৈছে। তো এতিয়া ইয়াতে বড়ো সংগীতৰ ডেন্স হৈ আছে এতিয়া। চাওক মাজৰ এইখিনি মানুহে খালী, কোনো বহা নাই, চবে জাগাই যায় থিয়া ক'ত কিবা। এই যো পেহী আমাৰ ইউটিউব চেনেল। এইফালে জনগোষ্ঠীৰ এটা কৰিছে যেনেকৈ এইটো বাথৌ পূজা এইটো। আৰু এইফালে বাঁহৰ বনোৱা কাঁহৰ কাঁহী, এনেকুৱা দবা, নাগৰা, খোল, তাল, এইবোৰ এনেকুৱা চাওঁ বহুত আছে। চাওঁ চাই এইফালে এইখন এখন গাঁও আৰু এইখন চহৰৰ এনেকুৱা আছে। এইফালে এইটো চৌকা, পিঠা। এইফালে আমাৰ অসমৰ যোনটো বিহু পিঠা এইবোৰ। এইফালে মেখেলা চাদৰ চব মানে তাতে কৰিছে আৰু এখন ভাৰত। এতিয়া আহি গ'লোঁ তাৰ পৰা, কাৰণ এতিয়া ইয়াতে দেৰি আছে, বহুত দেৰিলৈ প্ৰগ্ৰাম হৈ থাকিব। বহুত ষ্টুডেণ্ট আছে নাচিবৰ কাৰণে, বহুত দেৰিলৈ প্ৰগ্ৰাম হ'ব। তো বাল আলমাটিত আছে ৰেষ্টুৰেণ্ট হোটেলত সোমাইছে। তো মই বোলো মই কি কৰি থাকিম ইয়াতে, আৰু ভোকো লাগিছে মোৰ। বৰিং ইমান এটা হোৱা নাই কাৰণ বহুত ধুনীয়া নাচি আছে। তথাপিও মানে অলপ মানে ইমান গৰমত কিমান চাম, ইমান নাচি আৰু আছে কিমান ষ্টুডেণ্ট। তো বাই কৈছে দে নহ'লে। তো এতিয়া মই গেম ফ্ৰেছ যাই আছোঁ কিবা খাবৰ কাৰণে। তো এতিয়া আহি পালোঁ। এফালে বাহঁত খাই আছে, সিহঁতে চাওমিন খাই আছে। আৰু মোৰ কাৰণে মই ৰোল অৰ্ডাৰ দিছোঁ, তো খাই লওঁ। আৰু এতিয়া হোটেলৰ পৰা আহি গ'লোঁ। এতিয়া আৰু স্কুলতে আহিলোঁ। আৰু স্কুলত এতিয়ালৈকে প্ৰগ্ৰাম খতম হোৱা নাই। তো আহিলোঁ আৰু খাই আছোঁ আমলখি। শিখৰ খোৱা নাই, আমলখি খাই আছোঁ। বাহঁত কলেজৰ পৰা আহিছে ডাইৰেক্টলি। ইফালে চাওক মহিলাসকলৰ মিউজিক চেয়াৰৰ খেল পাতিছে। চাওক এবাৰ এইজন আমাৰ ছাৰ, মৰমৰ ছাৰ আমাৰ এইজন। আৰু এইফালে মিউজিক চেয়াৰ। চাওক এইজনী মা, ইমান আৰাম লাগে, বহি আছে আৰামছে।
আমি দাউছিলো এনেই ইমান লাহে লাহে নহয় অকল মা আৰু আণ্টি এজনী আছে চাওক মাহঁতৰ দাউৰা 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 এতিয়া চাৰে সিহঁতৰ মাহঁতক পুৰা দৌৰাব আৰু দৌৰি থাকো এইফালে মাৰ পুৰস্কাৰটো বাই ল'লে মা নাছিল কাৰণে আৰু এতিয়া আহি গ'লো ঘৰলৈ কাৰণ এতিয়া প্ৰগ্ৰেম খতম আৰু এইফালে মায়ে মিউজিক চেয়াৰত ফাৰ্ষ্ট পুৰস্কাৰ পাইছে কিন্তু মায়ে পুৰস্কাৰ দিয়াৰ সময়ত মা নাথাকিল তো পায়ে লৈছিল আৰু এইফালে এইবোৰ চাওক সিহঁতৰ আৰু এতিয়া ঘৰত যাইছে আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং নহয় কাৰণ আৰু আছে গধূলিবেলা আমাৰ প্ৰগ্ৰেম আৰু সেই প্ৰগ্ৰেম কৈ থাকোঁ অলপ পাছত আপোনালোকে চাই থাকোঁ চাওক আজি আমাৰ ছেকেণ্ড যোনটো কৈছিলোঁ প্ৰগ্ৰেম আছে ছেকেণ্ড প্ৰগ্ৰেম আৰু এতিয়া ছেকেণ্ড প্ৰগ্ৰেম আছে চাওক এইফালে জেঠী আণ্টিহঁতে চব্জি কাটি আছে এইফালে মা চবেই এতিয়া পূৰা আজি খানা পূৰা তাগৰা হ'ব আৰু এইফালে পূৰা মাছ মাংস চব এইফালে জেঠীহঁতে কাটি আছে এইটো আণ্টি পূৰা তাগৰা হ'ব আৰু এইটোৱে আছিল আমাৰ আজি ছেকেণ্ড প্ৰগ্ৰেম তো ভিডিঅ'টো এণ্ডলৈ চাই থাকিব বহুত মানে পূৰা মজা খানা হ'ব তো চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে আৰু এতিয়া মই তাৰ পৰা আহি গ'লোঁ মই ঘৰত আহি গ'লোঁ কাৰণ মাহঁতৰ মাজত মই কি কৰি থাকিম মাহঁতে কাটা কাটি কৰি আছে তো মই আৰু কি কৰি থাকিম সেইকাৰণে মই ঘৰত আহি গ'লোঁ আৰু ঘৰত এতিয়া আৰামছে মোবাইল টিপি থাকিম আৰু অলপ বনোৱা সময়ত যেতিয়া অলপ বনাই থাকিব তেতিয়া যে অলপ দেখালোঁ আপোনালোকক মই এতিয়া ঘৰত আৰামছে এটা ৰিলচ বনাওঁ তো মোৰ ইনষ্টাগ্ৰামৰ নামটো হ'ল লক্ষী মহন্ত তো তাতে ফ'ল' কৰি দিব লাইক কমেণ্ট কৰি দিব চিকেনৰ কালাৰ চাওক এইফালে মা পূৰা বনাই আছে এইফালে কাটা কাটি চলাইছে আৰু এইফালে ভাইটি কণী চলাই আছে এইটো আছে ব্ৰইলাৰটো এইটো ফ্ৰাই হ'ব এইটো কণী ফ্ৰাই আৰু বেলেগ মাছৰ আঞ্জা আছে কণী চণী এনেকুৱা কিবা কিবি হ'ব এইটো পূৰা চাওক কালাৰ চাওক কি টেষ্টি ৰেডি হ'লে বহি ল'লোঁ আমি চবেই আৰু এইফালে মায়ে বাঢ়ি আছে এতিয়া এইফালে মাংসৰ বাতি আৰু মায়ে ৰেডি কৰি দি আছে এইবোৰ কাঁহী থাল এইফালে বহি ল'ল চবেই এইফালে আহি গ'ল থাল আৰু খাওঁ এতিয়া গাইজ চবে কণী পাইছেনে কি কণী হাঁহৰ কণী আৰু খানা চানা খোৱা হৈ গ'ল এতিয়া আৰু বহুত টেষ্টি আছে সঁচাকৈ বহুতেই টেষ্টি আছে খানা আমি সকলোৱে মিলিকৈ বনাইছিল তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ কাৰণ এতিয়া ঘৰত যে মই বহুত লেট হ'ল তো কালি ৰাতিপুৱা কৰা দিছে তো মই যাইকৈ শুব লাগিব তো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ভাল পায় তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব নাপাহৰিব কৰিব আৰু আজিৰ কাৰণে ইয়াতে গুড নাইট বাই বাই